इंडोनेशिया फॉरेन ट्रिप, एक 7.5 लाख की बलेनो कार की मालकिन, और आने वाला दिन पे बहुत कुछ और भी वो खरीदने का ड्रीम प्लान कर चुके हैं। गोलाघाट में अपनी एक जमीन लेके वहां पर एक बंगलो बनाने की भी इनकी सोच है। मैं चाहूंगा खुद गीतांजलि अपने से 2 शब्द जरूर बोले आप लोग के लिए। थैंक यू। नाम गीतांजलि देवी। स्मार्ट ভেলু সিস্টেমত মোৰ 12 বছৰ হৈছে। এটা সিস্টেমত 12 বছৰ কন্টিনিউ কাম কৰি থকাটো ইমান সহজ নহয়। 12 বছৰত মোৰ লাইফত বহুত ষ্ট্ৰাগল আহিছিলে, এনেকুৱা টাইম আহিছিলে মই বিজনেছটো এৰি যাবলগীয়া এনেকুৱা সিচুৱেশ্যনো আহিছিলে, কিন্তু মানে এটা কমিটমেণ্ট আছিলে, কাৰণ এটা কমিটমেণ্ট কৰি পেলাই সিস্টেমত আহিছিলোঁ। আৰু বহুত মানুহে গমো পায় যে মই স্মাৰ্ট ভেলু কৰি আছোঁ, নেটৱৰ্ক মাৰ্কেটিং কৰি আছোঁ। গতিকে বহুত মানুহক প্ৰুফো কৰিব লাগিছিলে, কাৰণ আমাৰ সোসাইটিত এনেকা মানুহে ভাবে যে এটা চৰকাৰী চাকৰি কৰিলেহে এটা মানে কেৰিয়াৰ সিকিউৰিটি আছে বা ইজ্জত আছে, এনেকা ধৰণে ভাবে। গতিকে মই সেইকাৰণে নেটৱৰ্ক মাৰ্কেটিংটো এটা প্ৰফেশ্যন হিচাপে লৈ ডেডিকেশ্যন দি পেলাই কামটো কৰিলোঁ, যাতে মই সোসাইটিত অকণ প্ৰুফ কৰি দেখাব পাৰোঁ যে নেটৱৰ্ক মাৰ্কেটিঙো এটা প্ৰফেশ্যন হয়। নেটৱৰ্ক মাৰ্কেটিং কৰিও যে মানুহে সপোন পূৰা কৰিব লাগে, সেই জিদটো লৈ পেলাই মই কাম কৰিছোঁ। আজি মই 12 বছৰত অলৰেডি মই প্ৰুফ কৰি দিছোঁ যে য়েছ, নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা মানুহৰ কেৰিয়াৰ হ'ব পাৰে, কাৰণ অলৰেডি মই ইয়াৰ পৰা 3 টাইমছ ফৰেন ট্ৰিপ কোৱালিফাই কৰিছোঁ। অলৰেডি মই থাইলেণ্ড ফুৰি আহিছোঁ, ইণ্ডোনেছিয়া ফুৰি আহিছোঁ, আৰু চবতছে ডাঙৰ কথা মোৰ নিচিনা এটা ফেমিলি বেকগ্ৰাউণ্ডৰ ছোৱালীয়ে ইণ্ডোনেছিয়া থাইলেণ্ড ফুৰাটো বহুত ডাঙৰ কথা, কাৰণ মোৰ দেউতা এজন একেবাৰে মানে পুৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা মই বিলং কৰোঁ, কাৰণ মোৰ দেউতা এজন খেতিয়ক হয়। যেনে তেনেহে আমাক পঢ়া শুনা কৰাব পাৰিছিলে। গতিকে এনেকুৱা